সো গাইজ আজি ভিডিঅ'টো বনাম বুলি ভাবিয়ে বনালোঁ আৰু মানে কি যিহেতু জানাই সকলোৱে যে জুবিন দা এতিয়া আমাৰ মাজত নাই তো জুবিন দাক যিহেতু সৰুসজাই ষ্টেডিয়ামত লৈ অহা হ'ব তো মই মানে চাবলৈ গ'লোঁ আৰু এনেদৰে ওলালোঁ মই আৰু ওলাই কিনে দূৰতত আহি চাওঁ যে সকলোৱে মানে শ্ৰদ্ধাঞ্জলি দি আছে জুবিন দাক আৰু সেনেদৰে মই লগৰবিলাকক লগ কৰি ল'লোঁ আৰু তো চাই থাকোঁচোন কেনেকৈ গ'লোঁ আমি আমি আহিয়ে গম পালোঁ যে মানে জুবিন দাক লৈ অহা হোৱা নাই এতিয়ালৈ মানে তাৰ বাবে আমি অকণমান ষ্টেডিয়ামত ৰখিলোঁ আৰু চাওকচোন মানে জুবিন দাৰ অনুৰাগী ইমান আহিছে মানে 10 লাখৰো অধিক মানুহ আহিছে জুবিন দাক চাবৰ বাবে আৰু এনেতো গম পালোঁ যে মানে জুবিন দাক লৈ আহিছে সেই মানে হিচাপে মাজত কিবা কৰি চাবলৈ ট্ৰাই কৰিলোঁ কিন্তু দেখা নাপালোঁ আৰু তাৰ মাজতে আমি এটা ভুল কাম কৰি দিলোঁ গাইজ মানে কি আমি বাহিৰত ওলাইছিলোঁ তো ওলোৱাৰ পিছত আৰু ভিতৰত যাব যেতিয়াই মানে ট্ৰাই কৰিলোঁ ইমান ভিৰত ফাঁচি গ'লোঁ ন গাইজ মানে কি যাবই নোৱাৰিলোঁ আৰু ভিতৰত ইমান হেৰি হ'ল আৰু পুলিচবিলাকেও মানে কি যাব নিদিলে মানে পুলিচ প্ৰশাসনে ক'লে যে মানে কি অত্যাধিক মানুহ হৈছে তো মানে গেটবিলাক বন্ধ কৰি দিলে কিবা কৰিও মানে কি বহুত ট্ৰাই কৰিলোঁ সোমিবৰ বাবে তাকো নোৱাৰিলোঁ ইমান হেঁচা ঠেলাৰ মাজত যেহেতু গাইজ বৰষুণ দিছিল বৰষুণ দিয়াতে মানে কি বহুত মানুহ আহিছিলে মানে গাইজ কি ক'ম আৰু অলপ মানে জুবিন দাক চাবলৈ ট্ৰাই কৰিলোঁ নোৱাৰিলোঁ যিহেতু মানে সেনেকৈ আৰু উভতি আহিব লগা হ'ল আৰু জুবিন দাক চোৱাৰ হেঁপাহবোৰ হেঁপাই হৈ থাকিল মানে এনেই ফটোত চালোঁ